guys. Good morning everyone. Eya ebur mane ami sobe Chhat Puja sabo goi asu. To aji mane ekebare first time roomor pora ahi asu aru aji dekham apnalogok Chhat Puja moi sam apnalogok dekham bahut dinor mure mure ahu bahut dinor mure mure bhumuki maru vlog bulike mane ki hol এনে তেনে জিটি বনাই থাকিবলৈ ভাল নালাগে ডেইলি ব্লগটো কৰাই নহয় বহুত ঠাণ্ডা তথাপি আহিছো মানে আমাৰ কি জোশ উঠিছে ইমান 20 জনী 24 জনী মান ছোৱালী ভিতৰত আমি 5 জনী মান 6 জনী মান আহিছো আজি আপোনালোকক ধুনীয়াকৈ দেখুৱাম Chhat Puja নিজেও চাম ফাৰ্ষ্ট টাইম চাম দেখি নাই পোৱাকে পিছে বহুত আছে লগৰ ছোৱালী তাত মিঠাই খোৱাবি কৈ আছো সবকে আৰু চাওঁ তাত কেনেকুৱা লাগে আজি বহুত ধুনীয়া লাগে বুলি শুনি আছো কলেজ যাম হেতু তেনেকৈ তাত গৈ লগ পাই আছো বহুত দিনৰ মূৰত ভ্লগ বনাও আপোনালোকে যাতে বেয়া নাপায় আৰু ভুল নুবুজে এনেকৈ আৰু মাজে মাজে বনাম স্পেচিয়েল দিনবোৰত বাই বাই তাত লগ পাই আছো এইবোৰ আমি আহি আছো এজনী খুব পলাইছে ভ্লগ কৰা দেখি মানে নোলাই তাই মোৰ ৰুমমেট এজনী দীপ্তি বহুত ভাগৰ লাগিছে আমি আৰু সোনকালে আহিব লাগিছিলে সোনকালে অহা নহ'ল অলপ দেৰিয়ে হৈ গ'ল মানে 3টামান বজাত সাৰ পাই মই সবকে উঠাই আছো মোৰ জোশ লাগিছে মানে আৰু যামি আৰু Chhat Puja আৰু টাইম লাগিব কৈ আছো এয়া মানে ট্ৰেফিক জাম পালো এফালে জেনেৰেল যাব আৰু এফালে আৰু এফালে আৰু এইবোৰ টাউনত এতিয়াৰ পৰা দেখিছে নাই ভিৰ লাগিছে আজি মানে আৰু গৈ আছো আৰু আজি Chhat Puja কাৰণে হৈছে নে সদায় এনেকৈ হয় বাৰু তোমালোকে খাব পাৰিবা নেকি আজি Chhat Puja কাৰণে মানুহ হৈছে নে সদায় এনেকৈ হয় কোৱাচোন ভণ্টিসকল আজি আমি ফাৰ্ষ্ট টাইম আৰে আৰু নাজানে মানে আও গাইছ চোৱা না ইমান ধুনীয়া মানে লাইটিং কৰিছে কি মজা লাইটিং চিষ্টেম কৰি থৈছে গছজোপা কি বুলি কয় খ্ৰীষ্টমাছ ক'বলৈ দিছে এজনীয়ে দোকান নাই খোলা বাৰু অহালৈকে চাগে খুলিবগৈ বহুত পোহৰ হ'বগৈ এইবোৰ টমটমত গৈ আছে এখন দুখনকৈ গৈ আছে আৰু টমটমত আহিলেগৈ নেকি ঠিক নাই এখন সেই গাইছ এবাৰ ভালকৈ লক্ষ্য কৰক বিক্ৰী হ'ব বুলি হোটেলখন খুলিলে বাপেকে আগতে খোলে নে নোখোলে আজি হোটেলতে খুলি দিলে যা দেখিছে সেই গাইছ লাহেকৈ পাইছোঁহি ভিৰ চব আৰু যোৱা মানুহবোৰ চব মানে কি হ'ল বহুত টাইম হৈ গ'ল আমাৰ খোজকাঢ়ি আহোঁতে আধা ঘণ্টামান পাৰ হ'ল এতিয়া খোজকাঢ়ি আহি আছোঁ একজনী মোক গাড়ী কৈছোঁ আৰু ন মানুহ গৈ আছে পূৰা পালোহি আৰু ধুমধাম পূৰা ফুটি আছে মানুহৰ হেৰি দেখো ঐ দিনি ৱেট পোহৰ হৈ গ'লগৈ পোহৰ নহওঁতে পাবহি লাগিছে অইল ইণ্ডিয়া লিমিটেড ইণ্ডিয়ান অইল মানে তাতে জিলাজুলিকে বনাই থৈছে পাইছোঁহি আৰু অলপ দূৰ আছে তথাপিও ভগৱান কৃষ্ণ আমাক লাগি গৈছে ৱাও মানুহৰ ভিৰ চব ফাৰ্ষ্ট টাইম Chhat Puja চাবলৈ আহিছোঁ আনন্দ খাবলৈ আহিছোঁ আমি দলঙৰ পৰা চাব পাৰিম তললৈ যাব লাগিছিলে ন কেনেকৈ যাম বাৰু মানুহ চক মানুহ ৱাও এনে কেনেকুৱা লাগিছে বাৰু ফাইনেলি এতিয়া পাই গ'লোহি ৱাও তলতে ভাল লাগিছে আপোনালোকক ভিউটো দেখুৱাই লওঁ মানে কি হ'ল ওচৰত এবাৰ দেখিছে নিশ্চয় এয়া চক মানুহৰ ভিৰ চক বাপৰে ভিৰ দেখিছে ৱাও সেইখিনি যাওঁ আগলৈ ভিউ চক ধনচিৰি দলং জুলাই আহিম কৈছিলোঁ ক'বলৈ পৰা নাছিলোঁ আপোনালোকক সঁচাই বৰ ধুনীয়া এটা পৰিৱেশ ধুনীয়া এটা পূজা হয় ভয় লাগি আছে মোবাইলটো যদি পৰি যায় ভাল লাগিছে মানে
ভাবি আছোঁ তলত যাওঁ বুলি মানে কি সুন্দৰ এটা পৰিৱেশ বা পেণ্ডেলৰ মুখৰ আগতে আছে বুলি কৈছিলে মমতা গাইজ এবাৰ নজৰা চোৱক ধুনীয়া বহুত ধুনীয়া লাগিছে এইবোৰ কি থৈ দিছে অ' মাই গড ভাল লাগিছে এবাৰ চাবলৈ পাব লাগিছিলে ন মন্দিৰটো মানুহৰ ভিৰ মাই গড ধুনীয়া ডেকৰেশ্যন কৰিছে মাই গড মানে মানুহৰ ভিৰ কি ক'ম আৰু সেইটো মণ্ডপ বনাইছে বাপৰে বহুত বন্ধ পেলাইছে মানে মানুহ দলং প্লিজ নহয় ইমান মানুহ হৈছে বহুত ধুনীয়া পৰিৱেশ ধুনীয়া এটা পৰিৱেশ আহি আছে চাবলৈ গৈছে চব চাকি জ্বলাই জ্বলাই উটুৱাই দিছে লগৰ ছোৱালীজনী ওচৰলৈ যাওঁ যাওঁ নদীত মানে কৰি আছে আৰু পূজা দি আছে ভাল লাগিছে ইয়াত ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ এয়াই আৰু আমাৰ কাম আৰু সেইবোৰ মানুহ আৰু ইয়াত তেওঁলোকৰ প্ৰসাদ বহুত আছে মানে বহুত সুন্দৰকৈ কৰে তেওঁলোকে
वाले वाले जो लोग उठना चाहे उठ सकते हैं। শেষ হৈ গৈছে এনেকৈ পাচি মাথাত লৈ গৈ আছে মানুহবোৰ আৰু আমি এতিয়া ঘৰমুৱা হৈছোঁ ৰুম যাওঁ মানে আমি পপকৰ্ণ খালোঁ এয়া শেষ হৈ গ'ল মানে বৰ্তমান এইবোৰ মানুহ আহে আছে আমি কাম চামগৈ এতিয়া আৰু মানে ৰুম যাম আৰু কি হয় ঠিক নাই আজি অৱস্থা ভৰি কিবা হৈ গৈছেগৈ মানে খোজকাঢ়ি কিমান দূৰ হ'ব আমাৰ তাৰ পৰা কমচে কম 4-5 কিলোমিটাৰমান হৈ যাব ইমান দূৰ খোজকাঢ়ি এখন মানুহ তো আমি এতিয়া ঘৰলৈ যাম আৰু ভিডিঅ' চিডিঅ' নবনাওঁ আৰু ইমানতে শেষ কৰিছোঁ আজি বাই।